भारत माता की जय। भारत माता की जय। ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত 13খন পঞ্চায়তৰ বিজয়ী ৱাৰ্ড সদস্য শপত গ্ৰহণ আৰু সভাপতি উপসভাপতি নিৰ্বাচন আজি সম্পূৰ্ণ হয়। ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা শপত গ্ৰহণ আজি অন্তিম দিনা পানীখোৱা পঞ্চায়তৰ শপত গ্ৰহণ হয়। শপত গ্ৰহণৰ পাছত সভাপতি ৰমন চুৰী আৰু উপসভাপতি পদুম মুৰা নিৰ্বাচিত হয়। ডিগবৈ বিধানসভা সমষ্টিৰ মুঠ 13খন পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি পদত বিজেপি সমৰ্থিত প্ৰাৰ্থী নিৰ্বাচিত হয়। আজি অন্তিম দিনা শপত গ্ৰহণ শেষ হোৱাৰ পাছত ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত স্থানীয় বিধায়ক সুৰেন ফুকন উপস্থিত হৈ পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কৰ্মকৰ্তাক অভিনন্দন জনায়। মুঠ 13খন পঞ্চায়তৰ ভিতৰত যিকোনো এখন পঞ্চায়ত হ'লেও দখল কৰিবলৈ বিৰোধীয়ে কূট কৌশল ৰচনা কৰিছিল যদিও অৱশেষত সফল নহল বুলি বিধায়ক সুৰেন ফুকনে কয়। পঞ্চায়ত 13খন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হোৱাত সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনত 100% বিজেপি জয়ী হ'ল। উল্লেখ্য যে ইতিমধ্যে সমষ্টিটোৰ মুঠ 13টা আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদ পদৰ ভিতৰত আটাইকেইটাতে বিজেপিয়ে দখল কৰি থৈছে। অন্তিমখন পঞ্চায়ত পানীখোৱা আৰু পানীখোৱা পঞ্চায়তখনৰ ইতিমধ্যে নিৰ্বাচন হৈ গৈছে, মানে আমাৰ বডিৰ নিৰ্বাচন। আৰু আমাৰ তাৰে ৰমন চুৰীক আমাৰ সভাপতি হিচাপে আমি নিৰ্বাচিত কৰিছে আমাৰ যিসকল সদস্যাই। আৰু আমাৰ পদুম মুৰা মোৰ ৱাৰ্ডৰে হয়, ই উপসভাপতি। আৰু বাকীসকল সদস্য আছে। খুব সুন্দৰ হৈছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। উন্নয়নৰ স্বাৰ্থতে আচলতে জনসাধাৰণে এবাৰ গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলত আচলতে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলক ভোট দিছে। আৰু এই নিৰ্বাচনত বিশেষকৈ আমি কাউন্সিলাৰ আৰু জিলা পৰিষদৰ সদস্যাৰ লগত আমি পোনপটীয়াভাৱে জড়িত আছিলোঁ। ৱাৰ্ড সদস্যাসকল যিহেতু আমি পোনপটীয়াভাৱে দলীয় আমি প্ৰাৰ্থিত্ব আচলতে দিয়া নাছিলোঁ, দলীয় চিহ্নত নহয়, তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যাসকলে নিৰ্বাচিতত তেওঁলোকে যোগদান কৰিছিলে। ঠিক তেনেধৰণে 13খন গাঁও পঞ্চায়তত আমাৰ সমৰ্থিত আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য আছে তেওঁলোকে বিপুল ভোটৰ ব্যৱধানত তেওঁলোকে জয়ী হৈছিলে। আৰু তেওঁলোকৰ মিলিত প্ৰচেষ্টাত 13খন গাঁও পঞ্চায়ততে 13গৰাকী আমাৰ সভানেত্ৰী আৰু সভাপতি নিৰ্বাচিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী। তাৰপাছত 13গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যাক ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈছে। জিলা পৰিষদৰ 4টা জিলা পৰিষদ আছে ডিগবৈ সমষ্টিটোত, 4টা জিলা পৰিষদৰ সদস্যা বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে। আৰু ৰাইজে উন্নয়নৰ স্বাৰ্থতে আচলতে কাম কৰিছে। যোৱাটো সময়ছোৱাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শত আৰু সহযোগত ইতিমধ্যে ডিগবৈ সমষ্টিটোৰ প্ৰতিটো অঞ্চলত মই কাম কৰিছোঁ। আমাৰ 3টা মণ্ডলৰ 3গৰাকী সভাপতি আছে। টিংৰাই মণ্ডলৰ আমাৰ চিটি দাস আছে, বুঢ়ীদিহিং মণ্ডল সমিতিৰ সন্মানীয় সভাপতি বিনন্দ সোণোৱাল ডাঙৰীয়া আছে, ডিগবৈ মণ্ডল সমিতিৰ সভানেত্ৰী ডিম্পী সোণোৱাল ডাঙৰীয়া আছে, লগতে যিসকল যুৱ মৰ্চা, মহিলা মৰ্চা, ST মৰ্চা, SC মৰ্চা সকলোৱে সহযোগিতা কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা কি, সাধাৰণভাৱে যিসকল লোক আছে আচলতে কামৰ কাৰণে মানুহে ভোট দিছে। আৰু নিশ্চয় সাংবাদিক বন্ধুসকলে আপোনালোকেও জানে, যোৱাটো সময়ত বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া চৰকাৰ হ'ল, পৰৱৰ্তী সময়ত ডিগবৈ সমষ্টিটো যোৱা 9 বছৰ 3 মাহত যথেষ্ট কাম কৰিছোঁ। ইয়াত প্ৰায় 800তকৈ এতিয়া অধিক ৰাস্তা ইতিমধ্যে নিৰ্মাণ কৰিছোঁ। বুঢ়ীদিহিং মৌজাটো 6খন পঞ্চায়ত আছে, সেই অঞ্চলত 6খন পঞ্চায়তে প্ৰায় 55,000 ভোটাৰ আছে। সেই অঞ্চলত যেনেধৰণে যোৱা সময়ত উন্নয়ন হ'ব লাগিছিলে, উন্নয়ন হোৱা নাছিলে। ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁৰ আহ্বানৰ প্ৰতি সন্মান জনাই সেই অঞ্চলত কাম কৰিছিলোঁ, সংগঠন কৰিছিলোঁ। আৰু সেইটোৰ কাৰণে বিনন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত সেই অঞ্চলত আমি বহুত কাম কৰিছোঁ। আৰু ৰাইজে আস্থা বিশ্বাস ৰাখি কেনে এবাৰ ভোটদান কৰিলে আৰু 100% আমি ভোট পাইছোঁ। গতিকে এই ক্ষেত্ৰত যিসকলে আমাক সহযোগিতা আগবঢ়ালে প্ৰত্যেকগৰাকী আমাৰ দলীয় কাৰ্যকৰ্তালৈ মই মোৰ একদম হৃদয়ৰ পৰা তেওঁলোকক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু অহা দিনবিলাকত প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত
ভাৰতীয় জনতা পাৰ্টী মিত্ৰ দলৰ যিসমূহ আমাৰ আঁচনি হ'ব, চৰকাৰ যিবিলাক আঁচনি হ'ব 100% আমি প্ৰত্যেকগৰাকীয়ে যোগ্যতাৰ ভিত্তিত দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমে এটা কথা কৈছোঁ, যোৱাটো সময়ছোৱাত আমি যিবিলাক স্কিম দিছোঁ, বিশেষকৈ মই বিধায়ক হিচাপে যিবিলাক স্কিম দিছোঁ, যোৱা পঞ্চায়ত যিবিলাক গত পঞ্চায়ত গুচি গ'ল, তাতো মই নিজে থাকি কিনে এটা কথা কৈছিলোঁ যে যোগ্যতাৰ ভিত্তিত ইয়াত কংগ্ৰেছ, বিজেপি, AGP ৰাইজৰ দলৰ কথা নাই, প্ৰত্যেকগৰাকী যোগ্যতাৰ ভিত্তিত আমি আঁচনি তৈয়াৰ কৰিম আৰু আঁচনি দিম। আৰু সেইমতে কৰিছোঁ। আজিলৈ কোনো ক'ব নোৱাৰে যে কোনোবা আজি কংগ্ৰেছীয়ে অৰুণোদয় পোৱা নাই, কোনোবা খ্ৰীষ্টিয়ানে অৰুণোদয় পোৱা নাই, কোনোবা মুছলমানে ক'ৰবাত ধৰি লওক কিবা ঘৰ পোৱা নাই, ক'ব নোৱাৰে। যোগ্যতাৰ ভিত্তিত সকলোকে দিছোঁ, কাকো হিন্দিৰ দেখা নাই। গতিকে তেনেধৰণে এই পঞ্চায়ত 13খন পঞ্চায়তে অনাগত দিনত কাম কৰিব আৰু সেইখিনি নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ আশীৰ্বাদ সহযোগ থাকিবই। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত কঠোৰ পৰিশ্ৰম কৰিছে আমাৰ প্ৰত্যেকগৰাকী সদস্যই কঠোৰ পৰিশ্ৰম কৰিছে। পৰিশ্ৰমৰ ফলতে আজি আচলতে কামৰ মৰ্যাদাখিনি ৰাখিয়ে এইবাৰ ভোটটো দিলে। গতিকে অহা দিনবিলাকত নিশ্চয় তেওঁলোকক লগত লৈ মই আৰু কাম কৰিম। আৰু সাংবাদিক বন্ধুসকলক আপোনালোকক একদম বিশেষভাৱে আপোনালোকক ধন্যবাদ জনাইছোঁ। যোৱা সময়ছোৱাত আমি যেনেধৰণে কাম কৰিছিলোঁ, প্ৰতিটো খুঁটিনাটি আপোনালোকে অন্ততঃ দাদা হিচাপে, ভাই হিচাপে যিখিনি মোক সহযোগিতা কৰিলে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু ডিগবৈ সমষ্টিটোত অহা দিনবিলাকত আমি প্ৰত্যেকটো পঞ্চায়ত 13খন পঞ্চায়ত আৰু এখন পৌৰসভাত আমি সমগুৰুত্ব সমন্বয়ন কৰি আপোনালোকক মই কথা দিছোঁ। কোনোবা দুই এক বহুত অপপ্ৰচাৰো কৰিব পাৰে, আপোনালোকক বাদ দি কথাটো কৈছোঁ। বহু কথা ক'ব পাৰে, হয় নহয়? আৰু এইবিলাক বহু কথা প্ৰচাৰ কৰিবই, টিকেটৰ কথা প্ৰচাৰ কৰিব, জনগাঁথনিৰ কথা প্ৰচাৰ কৰিব। গতিকে ভাৰতীয় জনতা পাৰ্টি তেনেকুৱা নহয়। ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকগৰাকীয়ে কৰ্মৰ ওপৰত বিশ্বাস কৰে আৰু কৰ্মৰ ওপৰত বিশ্বাস কৰি অহা দিনবিলাকত ডিগবৈ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ উত্থান হ'ব। এইখিনিকে কৈছোঁ। বাকী সকলোকে মই ধন্যবাদ জনাইছোঁ। সভাপতি আজি বুলি নহয়, 13খন পঞ্চায়তৰ নাই চাওক, এইবিলাক আচলতে মই কওঁ এতিয়া কিমান আমাৰ আছিলে 13খন গাঁও পঞ্চায়তত 130গৰাকী, তাৰে ভিতৰতো আমি 12গৰাকীতো বিনা প্ৰতিদ্বন্দ্বী আমি নিৰ্বাচিত হ'লোঁ। থাকিলেকে প্ৰায় 116গৰাকীমান আমি নিৰ্বাচিত হৈছোঁ। 15গৰাকীমান আমি নিৰ্বাচিত মানে আমাৰ লগত কণ্টেষ্ট হৈছে, মানে থাকিলে তাৰমানে আমি নিৰ্বাচিত হৈছোঁ 115গৰাকীমান 130ৰ ভিতৰত। বাকীখিনি কিছু জনগাঁথনিৰ কাৰণে হাৰিছোঁ। এই কথাটো আপোনালোকে নিশ্চয় বুজি পাব। জনগাঁথনিৰ কাৰণে হাৰিছোঁ, তাতো অসুবিধা নাই। আৰু আমাৰ ভিতৰতে আচলতে নিজৰ ভিতৰতে এইবিলাক মৰম চেনেহৰ কথা দুই এটা কথা আমি মিলাইছোঁ। আৰু এইবিলাক আচলতে সেই 2-3টা কথা আৰু কিছু আৰু বিৰোধীয়ে ভাবিছিলে এখন হ'লে পঞ্চায়ত পাম, সেইকাৰণে বহুত ধনৰ লেনদেনো কৰিছিলে। বেচেৰাসকলে ধনৰ লেনদেন কৰিছিলে, কিন্তু আমাৰ মানুহখিনি বিক্ৰী নহ'ল। দুগৰাকীমানতো বহুত টকা লেনদেন কৰিছিলে, বুজিছে নাই? লেনদেন কৰিছিলে, এইটো নহয়, এইটো লাখ টকালৈকে দিছিলে। আমি টকা দিয়া নাই, এইবিলাক মিছা কথা। কাৰণ আমাৰ সদস্য আছেই। ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য বিক্ৰী নহয়, তেওঁলোকে কিন্তু কিনিবলৈ চেষ্টা কৰিছিলে। আমি আহ্বান জনাইছিলোঁ, ভাই কোনোবা বিক্ৰী হ'লেও হ'ব। আমি কিন্তু নাই, কোনো বিক্ৰী নহ'ব বুলি ক'লে স্পষ্ট কৈছিলোঁ। কামৰ মৰ্যাদা ৰাখি কেনে আচলতে এবাৰ নিৰ্বাচিত কৰিছে। আৰু কোনো খালখেমে হোৱা নাই। এতিয়া চাওক, নিৰ্দলীয়কৈ মোৰ এইটো ভতিজাই হয় পদুমমুৰা। আমি তাত 5টা পাইছিলোঁ। 5টা দিয়াৰ ভিতৰত ক'লে নাই কাকা, যাহা কাম হয় वाके ভোট দেখ লাগে। মোৰ ৱাৰ্ড হয় নেই, আদিবাসী में बोल দিবি बोले নাই মোৰ সামনে বল, বাপকে সঙ্গে বলবি। ভাল ল'ৰা গোটেইবোৰ, আমাৰ ইও ভাল ল'ৰা। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ গোটেই 13খন গাঁও পঞ্চায়তৰ একেবাৰে কম বয়সৰ প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, পানী খোৱা মোৰ পূৰ্বৰ পঞ্চায়ত দেই। আপুনি গম পায় বা নাজানে, একেবাৰে কম বয়সৰ। কেলৈ দিছোঁ? কাৰণ যোগ্যতা আছে, চলাব পাৰি, ভাল ল'ৰা, স্পীড আছে। আৰু আমি খুব পৰ্যবেক্ষণ কৰিলোঁ যে এই ল'ৰাটোৱে ভাল কাম কৰিলোঁ, হয় নহয়? আমিতো আমাৰ বহুত জনগাঁথনি আছিলে, আমাৰ মৰাণো আছে, নেপালী মানুহো আছে, হয়নে? আমি কিন্তু কৈছোঁ যে সকলোৱে কৈছে নাই এই ল'ৰাটোতে স্পীড আছে, এওঁলোকৰ লগত আমি দৌৰিব পাৰিম, হয়নে? ভাল ল'ৰা দুটা মই কৈছোঁ। মিডিয়াৰ আগত ভাল বুলি কৈছোঁ, বেয়া কাম নকৰিবি ন, বেয়া কাম কৰিলে বেয়া হ'ব দেই। নাই ভাল ল'ৰাকেইটা ভাল, খুব ভাল, পঢ়া শুনা ল'ৰা, হে দেই। চাৰি জলচি নাই কৰিবি, কাম কৰিব লাগে। ঠিক আছে, থেংক ইউ। ভাৰতীয় জনতা পাৰ্টি ডিগবৈ সমষ্টি 3 মণ্ডলৰ সভানেত্ৰী। আজি আমাৰ পঞ্চায়ত পঞ্চায়ত গঠনৰ সফলতাৰ কাৰ্যসূচী সমাপ্ত হৈছে। ডিগবৈ সমষ্টি 13খন গাঁও পঞ্চায়তৰ ভিতৰত আমাৰ টিংৰাই মণ্ডলৰ 5খন গাঁও পঞ্চায়ত ক্ৰমে বৰহাবজান, বৰবিল,
তাৰপিছত টিংৰাই, বগাপানী আৰু পানীখোৱা। আজি পানীখোৱাটো শেষৰ দিন আছিলে। পানীখোৱা ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ডিগবৈ সমষ্টিৰ কৰ্মজীৱী বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াৰ সবল নেতৃত্বত আমি 100% জিকিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰথমে মই আমাৰ টিংৰাই মণ্ডলৰ 48,888গৰাকী ভোটাৰক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীক কৰ্মত চাই যে আমাৰ কাৰ্যকৰ্তা আৰু আমাৰ সদস্যসকলক 100% জয়ী কৰি আজি আমাৰ সদস্যসকলক নিজৰ বহুমূলীয়া ভোট দি আমাৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী সভাপতিসকলক 5টা পঞ্চায়ততে জয়ী কৰাই পঞ্চায়ত দখল কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ বাবে আমি আজি নথৈ সুখী। আৰু সুৰেণ ফুকন ডাঙৰীয়াৰ সবল নেতৃত্বত আমি অনাগত দিনত যাতে আমাৰ পঞ্চায়তৰ সকলো কাৰ্যকৰ্তাই সদস্য ZPC আঞ্চলিক পঞ্চায়তে সকলোৱে মিলি পঞ্চায়তৰ ৰাইজৰ উন্নতিৰ হকে কাম কৰি ব্যুৰ ৰিপৰ্ট B+